মই গুৱাহাটীৰ পৰা আহিছোঁ। মোৰ লগত আহিছে মোৰ বান্ধৱী ধঞ্জু বৰুৱা। ইয়াতে মাৰ্ঘেৰিটাৰ পৰা মোৰ লগ দিছে দিব্যলতা দত্ত। আমি আহি এটুকুৰা ধুনীয়া ঠাইত আছোঁহি, নাংপং হোমষ্টে বুলি। আৰু ইয়াৰ গৰাকী হ'ল KN তিখাত। তেওঁলোকৰ ঘৰৰ পদূলিত আছোঁহি। চাৰিওফালে আপোনালোকে চাব পাৰে, অতি মনোৰম ঠাই, ইমানেই সুন্দৰ। আৰু আগলৈ আপোনালোকে বিচাৰিলে ইয়ালৈ আহি থাকিব পাৰিব। এইখিনিতে মোৰ সেইকাৰণে কবিতা এটা পঢ়িবলৈ মন গ'ল। মোৰ নিজা কবিতা এটা মই ইয়াতে ৰিচাইট কৰি বোলো ঠাইখিনি ধৰি লৈ যাম। এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ। মোৰ কবিতাটো নিৰ্জনতাৰ পৃথিৱীত। বহুদিনৰ পাছত আহিছোঁ নিৰ্জনতাৰ উপত্যকালৈ। হালি জালি ফুলি থকা ডেইজিবোৰে মৃদু জোকাৰণি তুলি মোক আজি আলিংগনেৰে উপচাই পেলাইছে। মোৰ প্ৰিয়তমৰ সতে ইয়াতেই মই খোজকাঢ়ি ফুৰিছিলোঁ কোনোবা বসন্তৰ দুপৰীয়া। তেতিয়াৰ কথাবোৰ আছিল সাধু কথাৰ দৰে, মন পৰখি যোৱা। ডেইজিৰ অসীম পৃথিৱীত হাতত ধৰাধৰিকৈ দৌৰি যোৱাৰ সেই বসন্তৰ দুপৰীয়াবোৰত আমাৰ কথাবোৰ বতাহত পাক খাই খাই কলৈ যে উৰা মাৰিছিল। আমাৰ খিলখিল হাঁহিবোৰ বৰষুণৰ গীতৰ সতে কেনেকৈ যে বিলীন হৈ পৰিছিল। আজি কল্পনাৰ ডেউকাৰে মই গোটেই উপত্যকাত অকলশৰে ঘূৰি ফুৰিছোঁ। বাস্তৱ আৰু কল্পনাৰ আজি কোনো দূৰত্ব নাই নিৰ্জনতাৰ পৃথিৱীত। ধন্যবাদ। মোৰ চমু কবিতা।